ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই মনীষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। ৰহাৰ ডালিমবাৰীত বিদ্যুৎ সংযোগী তাঁৰত লাগি মৃত্যু আব্দুল আউৱাল নামৰ এজন লোকৰ। জানিব পৰা মতে পাহাৰলৈ যাওঁতে হাতী খেদিবলৈ ব্যৱহৃত হোৱা বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হয় ব্যক্তিজনৰ। স্থানীয় ৰাইজৰ অভিযোগ মতে পূৰ্বেও বহুবাৰ সংঘটিত হৈছে এনেধৰণৰ ঘটনা। ৰহাৰ পৰা অভিষেক দাসৰ ৰিপৰ্ট, ডেইলি নিউজ আসাম। লাইনটো যে লগাইছে, লাইনটো মানে যিখিনিলৈকে লগাইছে এইখিনিলৈকে এটা গৰু হওক বা এটা ছাগলী হওক বা এটা হাতী হওক গ'লে তাত লাগিবই, এইটো চিয়'ৰ। তাত যে মানুহ গৈছে, মানুহ গৈ পেলাই যে লাগিছে, হাতী ছাগলী গৰু ছাগলী যদি যোৱাৰ পিছতে নালাগিব এইটো কোনো কথা নহয়। দিনতো লাইন দি থৈ দিয়ে, ৰাতিও লাইন দি থৈ দিয়ে। এনেকুৱাতো লাইন দি থৈ দিলে মানুহ নাবাচে, মানুহ মৰিবৰ কাৰণেহে এইটো সংকটটো সৃষ্টি হৈছে। এইফালে হ'ল বানপানীৰ বতৰত এতিয়া মানে নামা অঞ্চলত মানুহ থাকিবলৈ নাই। পাহাৰ অঞ্চলত আহি পেলাই নিৰাপত্তা বিচাৰিবলৈ আহি পেলাই যদি কাৰেণ্টত লাগি পেলাই যদি মানুহ মৰিবলগীয়া হয়, তেতিয়াহ'লে মানুহ এই বামত আহি পেলাই পানীত পৰা মৰাটো ভাল। দেখা পাইছোঁ যি অৱস্থা মানে ইয়াত হৈ আছে। গতিকে এইটো আমাৰ মানে অসম চৰকাৰক আমি কৈ দিছোঁ যে আপুনি এইটো কি পদক্ষেপ লয়, আপুনি যেন লয় আৰু এইটো যাতে আমি উচিত বিচাৰটো পাওঁ, এইটোৱে আমাৰ আবেদন। আৰু এইটোৱে আমাৰ মানে চৰকাৰৰ ওচৰত আমাৰ মানে যিখিনি ক'বলগীয়া আছিল সেইখিনি মই কৈছোঁ। এতিয়া চৰকাৰে যি কৰে তাকে আমি মানি লৈছোঁ।